আজি আমি এটা এনেকুৱা টপিক ডিছকাছ কৰিবলৈ গৈ আছোঁ যিটো আমাৰ ইউথবোৰৰ কাৰণে অলপ ডিফিকাল্ট বিষয়টো বুজাত, ডাঙৰ মানুহবোৰৰো হয়তো অলপ কনফিউজন হ'ব পাৰে। তো সেই বিষয়টো হ'ল লাভ এণ্ড এট্ৰেকশ্যন। আমি মানুহবোৰ এই দুটাৰ মাজত যি ডিফাৰেঞ্চ সেইটো আমি নাজানি ইয়াৰ চক্ৰত আমি পৰি যাওঁ, বা ইয়াৰ যি মায়াজাল আছে ইয়াতে আমি মেৰপাক খাই থাকি যাওঁ। গতিকে লাভ এণ্ড এট্ৰেকশ্যন এই দুটাৰ অলপ ডিপটোত যোৱাৰ আমি ট্ৰাই কৰোঁ যে এই দুটা একচুৱেলি কি বস্তু। চাওক, যিয়ে আমাক বনাইছে মেইনলি দুটা ইনগ্ৰেডিয়েণ্ট দি বনাইছে, এটা লাভ আৰু এটা এট্ৰেকশ্যন। হিউমেন বিঙৰ মাজত অনলি পৃথিৱীত বা ইউনিভাৰ্চত অনলি হিউমেন বিঙৰ মাজত লাভ এণ্ড এট্ৰেকশ্যন, লাভ অৰ ইম'শ্যন এণ্ড এট্ৰেকশ্যন এই দুটা বস্তু আছে, এই দুটা ইনগ্ৰেডিয়েণ্ট আছে। বাকী ফেৰিষ্টাৰ মাজতো নাই। সিহঁতক আল্লাহ যিটো কয় সেইটোৱে শুনে, সিহঁতৰ নিজস্ব কোনো ইচ্ছা নাই, নিজে একো কৰিব নোৱাৰে। যেতিয়া আল্লাহ যি অৰ্ডাৰ দিয়ে সেইটো কৰিব। আৰু শয়তানৰ ভিতৰতো হয়তো নাই, কিন্তু কেৱল খালি হিউমেন বিঙকে দিয়া হৈছে লাভ এণ্ড এট্ৰেকশ্যন এই দুটা কোৱালিটি আমাৰ ভিতৰত। কিন্তু খালি জীৱ জন্তুৰ ভিতৰত এটা এট্ৰেকশ্যন দিয়া হৈছে সিহঁতৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমটো গ্ৰ' কৰাৰ কাৰণে। সেইটোক আমি লাভ বা ইম'শ্যন বুলি ক'ব নোৱাৰিম, কাৰণ সিহঁতৰ মাজত ইম'শ্যন বা লাভ নাথাকে। যদি থাকিলে হয় সাপে সাপৰ বাচ্চাক কেতিয়াও নাখালে হয়। বা কেতিয়াবা আমি দেখোঁ যে কিছুমান চৰাই নিজৰ বাচ্চাক বা পোৱালিক বাহিৰৰ পৰা দানা বা আহাৰ আনি খুৱায়, আৰু সেইটোক আমি লাভ বুলি ভাবোঁ। কিন্তু এইটো লাভ নহয়, যিটো এটা লিমিটেড টাইমলৈকে থাকে, শেষ হৈ যায়, এইটো পিছত শেষ হৈ যায়। তো এট্ৰেকশ্যন এটা লিমিটেড সময়লৈকে থাকিব পাৰে, তাৰপিছত শেষ হৈ যায়। আৰু এট্ৰেকশ্যনটো কি, আমাৰ চকু ছাপ'জ এনেকুৱা এটা বস্তুক দেখে যিটো সি আগত কেতিয়াও দেখা নাই, সেইটো তাৰ কাৰণে এক্সেপশ্যনেল, তেতিয়া সি সেইটোৰ ফালে এট্ৰেক্ট হ'ব। ফৰ এক্সাম্পল, এতিয়া আমি কাশ্মীৰ গ'লোঁ, তাৰ পাহাৰ পৰ্বত নদী নালা গছ গছনি সেইবোৰ দেখি আমি এট্ৰেক্ট হৈ যাম, কাৰণ ইয়াৰ আগতে আমাৰ চকু সেইবোৰ বস্তু কেতিয়াও দেখা নাই। আৰু আমাৰ চকু য'ত যায় আমাৰ সেইটোৰ ফালে আমাৰ এট্ৰেক্ট হয় আমাৰ মন। বা এজনী ধুনীয়া ছোৱালীক দেখিলোঁ, এজন ধুনীয়া ল'ৰাক দেখিলোঁ, তাৰ ফালে এট্ৰেক্ট হ'লোঁ, কাৰণ আমাৰ চকু ইয়াৰ আগতে সেইটো এক্সপিৰিয়েঞ্চ কৰা নাই বা তেনেকুৱা সৌন্দৰ্য দেখা নাই, তো সেইটোৰ ফালে এট্ৰেক্ট হৈ গৈছে। কিন্তু সেইটো লাভ বুলি ক'ব নোৱাৰিম, সেইটো আমাৰ বাহিৰৰ বস্তু। এই লাভ আৰু এট্ৰেকশ্যনটো বুজি নোপোৱাৰ কাৰণে আজি আমাৰ বিশেষকৈ ইউথৰ মাজত এনেকুৱা হৈ যায় যে ছাপ'জ এজন ছোৱালী দেখিলে, তাত ধুনীয়া লাগিল, তাততো এট্ৰেকশ্যন আহি গ'ল, সি ভাবিলে এইটো লাভ, কিন্তু এইটো লাভ নহয়, এইটো এট্ৰেকশ্যন। তো এতিয়া তাৰ এনেকুৱা হৈ যায় যে তাৰ কাৰণে সেই ছোৱালীজনীয়ে দুনীয়া হৈ যায়। সি ভাবে যে এই ছোৱালীজনীক নাপালে মৰি যাম। আৰু কেনেবাকৈ যদি বিয়া হৈ যায়, বিয়া 2-3 বছৰ পিছত তেতিয়া সি কয় যে এতিয়া এই ছোৱালীজনীৰ কাৰণে মই মৰিম। আগতে কৈছিলে ইয়াক নাপালে মই মৰিম, এতিয়া কয় যে ইয়াৰ কাৰণে মই মৰি যাম। গতিকে আমাৰ যিমান ৰিলেশ্যনশ্বিপ আছে, যেনেকৈ আমাৰ পেৰেণ্টছৰ লগত, ব্ৰাদাৰ ছিষ্টাৰৰ লগত, আমাৰ নেইবাৰ্ছৰ লগত, বা আমাৰ আদাৰ্ছ ৰিলেটিভছৰ লগত, সেইবোৰ ক'ৰবাত নহয় ক'ৰবাত এট্ৰেকশ্যনৰ লগত আমাৰ যিমান ইছ্যু আছে, ফেমিলি ইছ্যুজ, সেইবোৰ এট্ৰেকশ্যনৰ কাৰণেই ক'ৰবাত নহয় ক'ৰবাত হয়, কাৰণ সেইবোৰ বাহিৰৰ বস্তু, সেইবোৰ বাহিৰৰ ইছ্যু, আমি যোনটো বুজি নাপাওঁ মানুহবোৰ। মেক্সিমাম এতিয়া এনেকুৱা মেৰিজ হৈ আছে, সেই এট্ৰেকশ্যনটোক লাভ নাম দি দিয়ে। বিয়াৰ 2-3 বছৰ পিছত আৰু কি হৈ যায়, সেই ছোৱালীজনীক আৰু ভাল নলগা হৈ যায় ল'ৰাজন, বা সিহঁতৰ মাজত কিবা প্ৰব্লেম আহে, তাৰপিছত কি হৈ যায়, সিহঁতৰ ডিভ'ৰ্চ হৈ যায় আৰু সংসাৰ বৰবাদ হৈ যায়। গতিকে আমি বুজিব লাগিব এট্ৰেকশ্যনটো কি আৰু লাভটো কি। আৰু এই এট্ৰেকশ্যনটো বুজি নোপোৱাৰ কাৰণে বিশেষকৈ আমাৰ নিচিনা যোনবোৰ ইউথ আছে, সিহঁতৰ কনচেনট্ৰেশ্যন লেভেল একেবাৰে শেষ হৈ গৈছে। সিহঁত নিজৰ পঢ়া শুনাত কনচেনট্ৰেট কৰিব নোৱাৰে, সিহঁত যদি কিবা পঢ়ি থাকে বা লিখি থাকে সেইটোত কনচেনট্ৰেট একেবাৰেই কৰিব নোৱাৰে, বা সিহঁত নামাজ পঢ়ি আছে সেইটোতো কনচেনট্ৰেট কৰিব নোৱাৰে। সিহঁতৰ মাইণ্ড বেলেগ জেগাত ঘূৰি ফুৰে, কাৰণ সিহঁতৰ এট্ৰেকশ্যনটোৰ কাৰণে যিটো বস্তুত এট্ৰেক্ট হৈ গৈছে তাৰ মাইণ্ড, সেই বস্তুটোৱে তাৰ মাইণ্ডত এনি টাইম চলি থাকে, আৰু কোনো বস্তুত কোনো এটা কামত ফুল্লি কনচেনট্ৰেট কৰি সেইটো কাম তাক কৰিব নিদিয়ে, সেই এট্ৰেকশ্যনটোৰ কাৰণে। গতিকে আমাৰ মানুহৰ ভিতৰত দুটা কোৱালিটি দিয়া হৈছে, এটা হ'ল লাভ বা ইম'শ্যন এণ্ড এট্ৰেকশ্যন, আৰু জীৱ জন্তুৰ মাজত দিয়া হৈছে এট্ৰেকশ্যন। কিন্তু আমাৰ মানুহবোৰৰ ভিতৰত বৰ্তমান মেক্সিমাম এনেকুৱা হৈ গৈছে, ইম'শ্যন বা লাভ শেষ হৈ গৈছে, আৰু ইম'শ্যন সেইটোও থাকিব লাগে, এইটো বহুত দৰকাৰ। যেনেকৈ আমাৰ পেৰেণ্টছৰ লগত, আমাৰ ব্ৰাদাৰ ছিষ্টাৰৰ লগত, আমাৰ নেইবাৰ্ছৰ লগত, ৰিলেটিভছৰ লগত, হাজবেণ্ডৰ লগত, ৱাইফৰ লগত, বাচ্চাৰ লগত, সিহঁত যদি সুখী হয় তো আমি এটা সুখ ফিল কৰোঁ, সিহঁত যদি দুখী হয় তো আমি এটা দুখ ফিল কৰোঁ, অনুভৱ কৰোঁ। সেইটো ইম'শ্যন, আৰু এইটো থাকিব লাগিব। কিন্তু লাভটো কি, ফৰ এক্সাম্পল কেঁচুৱাই যেতিয়া কান্দে, সৰু বাচ্চাই যেতিয়া কান্দে, তো মায়ে টেনশ্যন কৰে যে তাৰ পেট বিষাই আছে নেকি, বা তাৰ কিবা হৈছে নেকি, তো টেনশ্যন কৰে বহুত। কিন্তু যদি আশে পাশে থকা ঘৰৰ বাচ্চাই কান্দে, তেতিয়া আমাৰ কি হয়, মূৰৰ বিষ হৈ যায়, মাৰ মূৰৰ বিষ হৈ যায়, যে আৰে কোন বাচ্চা এইটো ইমান কান্দি আছে।
গতিকে নিজৰ বাচ্চা কান্দিলে হৈ যায় টেনশ্যন, কিন্তু বেলেগৰ বাচ্চা কান্দিলে হৈ যায় কি মূৰৰ বিষ। চ' কেন ইউ চি দ্য ছিগনিফিকেঞ্চ? নিজৰ বাচ্চা কান্দিলে কি হয় চিন্তা হৈ যায়, বেলেগৰ বাচ্চা কান্দিলে মূৰৰ বিষ হৈ যায়। নিজৰ বাচ্চা কান্দিলে যোনটো হয় সেইটো হয় লাভ, সেইটো হ'ল আনকণ্ডিশ্যনেল লাভ। আৰু বেলেগৰ বাচ্চা কান্দিলে মূৰৰ বিষ হয় সেইটো হ'ল এট্ৰেকশ্যন। কেন ইউ চি দ্য ছিগনিফিকেঞ্চ? এইটো আমি আৰু অলপ ডিপলি বুজোঁ। ফৰ এক্সাম্পল, কোনোবা এখন জেগাত গৈছিলে বাদশ্বাহ চিকাৰ কৰিব, তো তাত গৈ দেখে যে এজনী দাসী, ধুনীয়া দাসী ছোৱালী এজনী। আগৰ দিনত কি হৈছিলে, দাস দাসী মানুহে কিনিছিলে। তো এতিয়া বাদশ্বাহৰ এট্ৰেকশ্যন আহি গৈছে, আৰু কোনো বেড ইণ্টেনশ্যন নাছিলে, সি তাক কিনি আনিছে বিয়া কৰাৰ উদ্দেশ্যে। এতিয়া ছোৱালী কিনি আনিছে, ধুনীয়া ছোৱালী, কিন্তু তাৰ বেমাৰে শেষ নহয়, আৰু ছোৱালীজনী দিনে ৰাতিয়ে কান্দি থাকে। বেমাৰ মানে ছোৱালীজনীৰ বেমাৰ একেবাৰে শেষ নহয়, ইমান ট্ৰিটমেণ্ট কৰি আছে দিনে ৰাতি, কিন্তু ছোৱালীজনীৰ বেমাৰ ঠিক নহয়। তো বিভিন্ন ডক্টৰক দেখুওৱাৰ পিছত যেতিয়া ছোৱালীজনীৰ বেমাৰ ঠিক নহয়, বাদশ্বাহ তেতিয়া কি কৰিলে, এজন বুজুৰ্গ মানুহ মাতি আনিলে, দৰবেশ টাইপ, আৰু ক'লে যে হুজুৰ চাওক, ইমান ট্ৰিটমেণ্ট কৰিলোঁ, ছোৱালীজনীতো বেমাৰে ভাল নহয়, তাইৰ কি হৈছে আপুনি চাওকচোন। তো দৰবেশে চাই দেখে যে ছোৱালীজনীৰ বডিত কোনো বেমাৰ নাই। তো বাদশ্বাহ আহি কয় ইয়াৰতো বডিত কোনো বেমাৰ নাই। তো বাদশ্বাহ কয় তেতিয়াহ'লে কি বেমাৰ? তো কয় মোক অলপ টাইম দিয়ক, মই চাওঁ তাইৰ কি হৈছে। তো দৰবেশে এইটো প্লানিং কৰিলে যে যিহেতু দৰবেশ মানুহ, তো ছোৱালীৰ লগত ডাইৰেক্ট ফেচ টু ফেচ হ'ব নোৱাৰে, তো এখন পৰ্দা দি ছোৱালীৰ এনেকৈ হাতৰ পালচ ধৰিছিলে, আৰু দৰবেশে এইটো প্লানিং কৰিছিল যে ইয়াক বিভিন্ন জাগাৰ নাম ক'ব আৰু বিভিন্ন মানুহৰ নাম ক'ব, যি জাগাৰ নামত আহি বা যি মানুহৰ নামৰ আগত আহি তাৰ হাতৰ পালচ বেছিকৈ বিট কৰিব, তেতিয়া দৰবেশ গম পাই যাব ইয়াত কিবা তাৰ বেমাৰী আছে। তো এনেকৈ হাতৰ পালচ ধৰি দৰবেশে সুধি আছিলে যে তোমাৰ নাম কি, তোমাৰ আগত ঘৰ ক'ত আছিলে, তাত ফাৰ্ষ্ট তোমাক কোনে কিনিছিলে? তো ছোৱালীজনী ধুনীয়াকৈ কৈ আছিলে যে মোৰ নাম অমুক, মোৰ অমুক জাগাত ঘৰ আছিলে, আৰু তাৰ পৰা মোক অমুক মানুহে কিনিছিলে। তো এনেকৈ কওঁতে কওঁতে যেতিয়া এখন জাগাৰ নাম আহিছিল সমৰকান্ত, যেতিয়াই এই জেগাখনৰ নাম আহিছিল, তেতিয়া ছোৱালীজনী কান্দা ষ্টাৰ্ট কৰি দিছিল, আৰু তাৰ হাতৰ পালচ বেছিকৈ বিট কৰা ষ্টাৰ্ট কৰি দিছিল, আৰু দৰবেশে গম পাই গৈছিল তাৰ বেমাৰী ধৰা পৰিছে, ইয়াতে কিবা তাৰ বেমাৰ আছে। তো তেতিয়া তাইক সুধিছিলে যে তোমাৰ সমৰকান্তত কি হৈছিলে কোৱা। তেতিয়া ছোৱালীজনী কৈছিলে যে সমৰকান্তত এজন সোণাৰী আছিলে, আৰু তাৰ লগত মোৰ লাভ হৈছিলে, প্ৰেম। এইটো এট্ৰেকশ্যন নে লাভ এতিয়ালৈকে ছোৱালীজনী গম নাপায়, কৈছিলে মোৰ লাভ হৈছিলে, প্ৰেম হৈছিলে, তাৰ পৰা সেই বাদশ্বাহজন মোক কিনি আনিছে, সেইকাৰণে মোৰ বেমাৰ। তো দৰবেশ ৰুমৰ পৰা বাহিৰত আহি বাদশ্বাহ কয় ইয়াৰতো বডিত কোনো বেমাৰ নাই, ইয়াৰ বেমাৰী হ'ল দিলৰ বেমাৰ, হাৰ্টৰ বেমাৰ। তো বাদশ্বাহ কয় কি কৰিব লাগিব? কয় কি কৰিব লাগে, সোণাৰীক আনিব লাগিব আৰু বিয়া দিব লাগিব, নহ'লে দেৰ ইজ ন' ৱে, ছোৱালী ঠিক নহ'ব। তো বাদশ্বাহে দি পঠাইছে, সৈন্য তাৰ পঠাই দিছে সেই সোণাৰীজনক ল'বলৈ, আৰু সোণাৰীজন বহুত লোভী মানুহ আছিলে, তাৰ পইচাৰ লোভ দেখাইছে, সোণৰ লোভ দেখাইছে, আৰু কৈছিলে আমাৰ বাদশ্বাহ এটা বস্তু বনাব বিচাৰিছে, তুমি যদি ভালকৈ বনাই দিয়া, বাদশ্বাহক ইমপ্ৰেছ কৰা, তেতিয়াহ'লে তোমাক ইমান সোণ দিব, আৰু যদি বহুত ভালকৈ বনাই দিয়া তো এজনী ধুনীয়া ছোৱালীৰ লগত তোমাক বিয়া দিব। ই বহুত হেপী হৈ গৈছিলে, আহিছিলে। এতিয়া অহাৰ লগে লগে ছোৱালীজনী দেখি চিনি পাইছিলে, আৰে এইজনতো সেইজন সোণাৰী। তো দুজনকে বাদশ্বাহ বিয়া দি দিছিলে, বাছ ছোৱালী ঠিক হৈ গ'ল, একদম ঠিক, কোনো বেমাৰ নাই। কিন্তু কেইদিনমান পিছত কি হ'ল, সেই সোণাৰীজনৰ এটা বেমাৰ ষ্টাৰ্ট হ'ল, আৰু লাহে 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 সোণাৰীজন ক্ষীণাই আছিলে, আৰু তাৰ বডি শেষ হৈ আছিলে, ঠিক আছে, মানে লাহে লাহে সি কংকাল হৈ গ'ল, তাৰ বডিত মানে মাংসই নাই। তো এতিয়া ছোৱালীজনীৰ সেই যি এট্ৰেকশ্যন আছিলে সেই শেষ হৈ গ'ল। এতিয়া হাজবেণ্ডক ভালে নাপায়, মানে সোণাৰীজনক ভালে নাপায়, তাৰ সেৱাই নকৰে, আৰু ঘিণ কৰে দেখিলে। গতিকে ইমান দিনে কি আছিলে, সেই সোণাৰীজনৰ কাৰণে কি আছিলে, বোলে মৰে, থাকিব নোৱাৰে, দিনে ৰাতিয়ে কান্দি থাকে, বেমাৰ ভাল নহয়, বিয়া দিছে হাজবেণ্ড, এতিয়া বডি শেষ হৈ গৈছে, কিন্তু এট্ৰেকশ্যন শেষ, বডিও শেষ, এট্ৰেকশ্যনো শেষ। তাৰপিছত সেই সোণাৰীজন মৰি গৈছিলে, আৰু সেই বাচ্চাজনৰ লগত সেই ছোৱালীজনীৰ বিয়া হৈছিলে, কিন্তু মহিলাজনী হেপী আছিলে, তাৰ কোনো চিন্তাই নাই। গতিকে মই এইটো ক'বলৈ বিচাৰি আছিলোঁ যে এট্ৰেকশ্যন হ'ল বাহিৰৰ বস্তু, সি এটা লিমিটেড সময়লৈকে থাকিব পাৰে, কিন্তু লাভ, আমাৰ যোনটো আনকণ্ডিশ্যনেল লাভ থাকে, সেইটো ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভিতৰৰ লগত কানেক্টেড, সেইটো আমাৰ ৰুহুৰ লগত কানেক্টেড, সেইটো আমাৰ হাৰ্টৰ লগত কানেক্টেড। সেইটো বাহিৰত আমি মানুহবোৰ বুজি নাপাওঁ, আৰু বাহিৰত আমি লাভ বিচাৰি ফুৰোঁ, যে আমাৰ ৱাইফৰ তাত বা ছোৱালীৰ তাত বা ধুনীয়া বস্তুৰ তাত, গাড়ীৰ তাত, ডাঙৰ ঘৰ, তাত লাভ আছে, চাকৰি পাম, তো মই সুখী হৈ যাম, তো সেই বস্তুটো নহয়। এট্ৰেকশ্যন বাহিৰৰ বস্তু, আৰু লাভ আমাৰ ভিতৰৰ বস্তু। এট্ৰেকশ্যন এটা সময়ত শেষ হৈ যাব, যেনেকৈ ইয়াৰ হৈ গ'ল। চ' ফ্ৰেণ্ডছ, ক'ৰবাত নহয় ক'ৰবাত আমি যোনটো বিচাৰি ফুৰোঁ বাহিৰত, ছোৱালীৰ তাত, ল'ৰাৰ তাত, হাজবেণ্ডৰ তাত, ৱাইফৰ তাত, বাচ্চাৰ তাত, পেৰেণ্টছৰ তাত, পইচাত, নেম ফেম বা গাড়ী, ডাঙৰ ঘৰ, ব্ৰেণ্ডেড কাপোৰ,
সেই বস্তুটো আমাৰ ভিতৰতে আছে, উইদিন আমাৰ হাৰ্টৰ ভিতৰত আছে। যেনেকৈ আল্লাহ পাক কয় ৱাফি আনফুছিকুম আফালা তুবছিৰুন, নিজৰ ভিতৰত সোমাই যা, তুমি সকলোবোৰ পাই যাবা। চাৰ্চ এভৰিথিং ইনচাইড ইউ এণ্ড ইউ উইল ফাইণ্ড এভৰিথিং। কিন্তু আমি মানুহবোৰ বাহিৰত বিচাৰি ফুৰোঁ, বাহিৰত সুখ বিচাৰোঁ, বাহিৰত লাভ বিচাৰোঁ, যিটো নাই। গতিকে যদি আমি লাভৰ ডেফিনেশ্যন জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি নিজৰ ভিতৰত সোমাই আমাৰ আণ্ডাৰষ্টেণ্ডিং ডিপ হ'ব লাগিব যে ইয়াৰ ৰিয়েল মিনিং কি। যেতিয়ালৈকে আমি ইয়াক প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ নকৰোঁ, খালি এনেকৈ মুখ দি ক'লে নহ'ব, সেইটো আমি ৰিয়েল লাইফত এক্সপিৰিয়েঞ্চ কৰিব লাগিব। তো আমি বুজিব লাগিব যে আমাৰ চকুত যদি কাৰোবাক চাই ভাল পাই আছে, তো সেইটো এট্ৰেকশ্যন হয়, সেইটো এদিন শেষ হৈ যাব। কিন্তু আমাৰ ভিতৰত যি বিচাৰে এটা আণ্ডাৰষ্টেণ্ডিং, সেইটো কেতিয়া শেষ নহ'ব। সেইটো হয়তো আমাৰ বডি শেষ হৈ যাব, কিন্তু হয়তো সেইটো মৰাৰ পিছতো থাকি যাব। ডেট ইজ কল লাভ, যিটো হয়তো আমি নামাজত সাজদাত পাব পাৰোঁ, যিটো হয়তো আমি পৃথিৱীৰ কোনো বস্তুত পাব নোৱাৰোঁ। সেইটো আমি উইদিন যেতিয়া নিজৰ ভিতৰত সোমাই যাম, তেতিয়া আমি পাই যাম। চ' ফ্ৰেণ্ডছ, আই হোপ আপোনালোক অলপ হ'লেও লাভ আৰু এট্ৰেকশ্যনৰ যিটো গভীৰতা, সেইটোতো মই গোটেইখিনি ইয়াত ডিছকাছ কৰিব নোৱাৰিম, বহুত টাইম লাগিব, হয়তো অলপ হ'লেও বুজি পাইছে। এণ্ড আই হোপ ইউ উইল লাইক ইট। থেংক ইউ ভেৰি মাছ।